ব্রিজের আপনার এক নম্বর তোমার আপনার ভাল লাগিছে রেস্টুরেন্ট তোমার ভাল লাগিছে সঁচা কৈছোঁ সমগ্ৰ দেশ বিদেশ তথা ৰাজ্যজুৰি নতুন বছৰৰ আনন্দ উল্লাস তাৰ মাজতে খুৰামত্ত লোক তথা যুৱক যুৱতী চালকসকলক নাকি লগোৱাৰ বাবে চৰকাৰৰ অহৰহ চেষ্টা সময় নৱবৰ্ষৰ সময়ছোৱাৰ স্থান GS ৰোডৰ ABC স্থিত যান বাহন শাখাৰ ড্ৰাংক এণ্ড ড্ৰাইভ চেক পোষ্টৰ যান বাহন শাখাৰ আৰক্ষী আৰু জিলা পৰিবহণ বিভাগৰ লোকসকলে চলাই আছিল জোৰদাৰ চেকিং সকলো বিভাগীয় আৰক্ষী তথা পৰিবহণ বিভাগৰ লোকে 100% নিষ্ঠাৰে কৰি আছিল দায়িত্ব পালন ট্ৰেফিক নিয়ম ভংগ কৰা লোকক বিহিত ব্যৱস্থা লোৱাৰ বাবে অইন আৰক্ষীবোৰৰ তুলনাত ফুল একশ্যন মোডত দায়িত্ব আৰু ব্যস্ততা বাঢ়ি যোৱা দেখা গৈছিল ট্ৰেফিক আৰক্ষী এইগৰাকী ৰিংকু কলিতাৰ সকলো আৰক্ষীয়ে চেকিং কৰিছে সকলো সাংবাদিকে মদ্যপান কৰা লোকসকলৰ বাতৰি দৃশ্যপট কেমেৰাত বন্দী কৰিছে তাৰ মাজতে এজন সৰল নম্ৰ আৰু জ্যেষ্ঠ মদ্যপান কৰি অস্থিৰ হৈ অহা লোকে সেই স্থানত এণ্ট্ৰি মাৰিছে লগে লগে ট্ৰেফিক আৰক্ষীৰ এইগৰাকী আৰক্ষীয়ে ব্যক্তিগৰাকীক ৰখাই ব্ৰেথ এনালাইজাৰ লগাই মদ্যপানৰ মাত্ৰা পৰীক্ষা কৰিছে জৰিমনা বিহিছে তাৰ মাজতে দুই এজন সাংবাদিকৰ নামধাৰী পাবত গজা তথা বাতৰিৰ ক্ষেত্ৰত জ্ঞানহীনতা সাংবাদিকে দুৰ্বল শ্ৰেণীৰ লোকজনক মদ্যপান কৰি অহাৰ সুযোগ বুজি অমাৰ্জিত মন্তব্যৰে ঠাট্টা ইটিকিং কৰি ৰহন সানি কেমেৰাত দৃশ্যপট বন্দী কৰি সংগ্ৰহ কৰি আছিল বাতৰি মানুহজন ধলং পলংকৈ গাড়ী চলাই কৰবাত দুখ পাই গালত কিছু জখম হৈ আহিছে পুনৰ সুলভ সাংবাদিক দুই এজনে লোকজনক গালত কোনে কামুৰিলে বুলি সুধি শ্বট লৈছে তাৰ মাজতে কিন্তু এইগৰাকী আৰক্ষী ৰিংকু কলিতাই লোকজনৰ মদ্যপান কৰি স্কুটি চলোৱাৰ বাবে নীতিগত আইনগত বিহিত ব্যৱস্থা সকলো গ্ৰহণ কৰিও জ্যেষ্ঠ লোকজনৰ জখমখিনিৰ শুশ্ৰূষাৰে দেখুৱালে প্ৰকৃত মানৱতা হয় আচলতে মানুহ প্ৰকৃততে এনেকুৱাই হ'ব লাগে অন ডিউটিত থকা এগৰাকী দায়িত্বশীল আৰক্ষীৰ পোচাকযোৰৰ ভিতৰতো যে লুকাই থাকে নিস্বাৰ্থ মমতা আৰু মানৱতা এয়াই তাৰ এক প্ৰকৃত নিদৰ্শন আপনার ঘর কত আপনার অল ব্রিজের আপনার এক নম্বর তোমার আপনার ভাল লাগিছে রেস্টুরেন্ট তোমার ভাল লাগিছে সঁচা কৈছোঁ ভাল ঠিক আছে আপোনাৰ আপুনি যে কৰ্মচাৰী কৰিব লাগিব আপোনাৰ ব্যৱহাৰত আপোনাৰ যিবিলাক কাম সেইবিলাক কৰিব লাগিব মই বেয়া নাপাওঁ মই আপোনাক কৰিছোঁ